নমস্কাৰ বন্ধু বান্ধৱীসকল আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাম বুলি আগবাঢ়ি আহিছোঁ। আজি যিহেতু মাঘ বিহুৰ উৰুকা দিনত আমি যিখিনি ভোজ ভাত খাই হাঁহি ধেমালি ফূৰ্তি কৰোঁ তাৰে কিছুমান দৃশ্যাংশ আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাব, যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তেন্তে আহক আমি ভিডিঅ'টো আগলৈ আগবাঢ়োঁ। মাঘৰ বিহু আহিল যোৱা বছৰৰ উৰুকাৰ কথা আজিও মনত থাকিল। ইফালে গলো হাত আনিলো, সিফালে গলো জেওৰা, তহঁতৰ ঘৰত সোমাব খোজোতে লাগিলে মোৰ লেঠা। বাপেৰে অতুল তোৰ বাপেৰে পিছতে ধৰিলে চুচা, পলাব খোজোতে লাগিলে লেঠা। এফালে গৈছিলো পলাই মই গৈছিলো, গাততে সোমালো কুকুৰে ধৰিলে ছাল মোৰ ছিঙিলে। এতিয়া কি কৰো তয়ে ক, এতিয়া কি কৰো তয়ে ক। এইফালে চোৱা হাঁহ কোমোৰা, সেইফালে সেইটো চিতল, লগতে বাতি কলহৰ হলেহে পৰি যাব গা শীতল। এইফালে চোৱা হাঁহ কোমোৰা, সেইফালে সেইটো চিতল, লগতে বাতি কলহৰ হলেহে পৰি যাব গা শীতল। Monomak.